Guys, welcome to my YouTube channel. মোৰ YouTube channel তো মই মানে নতুনকৈ খুলিছো আগৰ পাই আছে আজিলৈকে ব্লগ বনাই পোৱা নাই তথাপি আজি এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছো ব্লগ যদি ভাল লাগে আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰি দিব কিন্তু ব্লগটো দেখো দেখাবলৈ নাই ব্লগটোত মানে কি আৰু ধৰক মোৰ লগৰ এটা আহি আছে এইটো তো আমি ফিল্ডলৈ গৈ আছো আমি ৰানিং কৰো মানে মই টাইম নাপাওঁ ভিডিঅ' বনাবলৈ ৰানিং কৰো ন আৰু এইকেইদিনে ইমান বৰষুণ দি আছে ঘৰৰ চোতালতো পানী হ'ল তাৰপিছত ৰাস্তাটো অলপ পানী হৈছিলে সেইটো কাৰণে অলপ অসুবিধা হৈছিলে ৰানিং কৰিবলৈ তো ৰানিং কৰিবলৈ অহা নাছিলোঁ তো আজি আমাৰ ফিল্ডখনকে দেখাওঁ আপোনালোকক বলক আমি ক'ত ৰানিং কৰোঁ আৰু কেনেকৈ ৰানিং কৰোঁ তো এইটো আমাৰ গাঁৱৰ নামঘৰ আমি গাঁৱে ধুনীয়াকৈ ৰাস্তা কিনাৰে কিনাৰে আহি আছোঁ এতিয়া দেখিছেনে পানী এতিয়াও আছে ইয়াত পানী হাই গাইজ আপোনালোকৰ এতিয়াতো গম পাইছে চাৰি চাইডে চব পানী মানে আমাৰ এইখিনি জেগা অলপ ওখ আমাৰ ইয়াত পানী নহয় তথাপিও মানে কিছুমান দ জেগাত পানী হৈছে ইয়াত পানী তেনেকুৱা আৰু মানে আমাৰ ৰাস্তাত পানী নুঠে তথাপিও অলপ পানী হয় এই পানীটো মানে চাইডত থাকে ন আমি মাজদিতো দৌৰিব নোৱাৰোঁ মাজদি গাড়ী চাড়ী অহা যোৱা কৰি থাকে তো ৰাস্তা কিনাৰে আমি ৰানিং কৰোঁ তেতিয়া অলপ পানী চানী হৈ যায় অলপ অসুবিধা হয় তথাপিও বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এয়া আমাৰ এইটো ব্লক অফিচটো তো এইখিনি জেগা ভাল লাগে সঁচাকৈ বহুত গছ গছনি আছে ধুনীয়া পৰিৱেশ এখন জেগাত গৰম দিনত এইখিনি জেগাত আহি বহুত মানুহ ৰেচো লয় আৰু ব্লকতো কিবা কাম থাকিলে কামলৈও আহে বহুতে ৰাতি কৰে তো ফল মূল আছে এই আম চাম কিবা কিবি আছে মোৰ কেমেৰাটো ইমান এটা ভাল নহ'ব পাৰে অলপ মানে ফাটি আছে ধোঁৱা দেখা কিন্তু এইটো কি বুলি কয় তথাপিও যিকণ দেখাব পাৰোঁ সেইকণ দেখাইছোঁ তো ব্লক অফিচটো এইটো যোৱা ৰাস্তাটো তো ব্লকটো আমাৰ এইটো নহয় আমাৰ এইটো পৰে আমি ধুনীয়াকৈ আহি আছোঁ আজিকালি কি হৈছে গাড়ীবিলাকৰ উল্টা চাইডত অহা হৈছে ড্ৰাইভাৰবিলাকে অলপ পাগলামি কৰি গাড়ী চলায় এইটো কাৰণে ভাল নালাগে তো মানে অলপ যোনবিলাকে ৰোড ৰানিং কৰে আমাৰ নিচিনা আমিও ৰোড ৰানিং কৰোঁ অলপ সাৱধানে ৰানিং কৰিবা তোমালোকে যাতে গাড়ী মটৰৰ কথা আছে ন আজিকালি ড্ৰাইভাৰবিলাকে ৰাস্তাত গাড়ী উঠাব পালে চিন্তা নকৰে কোন আহি আছে কোন গৈ আছে সিহঁতৰ নিজৰ ভাই নিজে চলাই থাকে সেইটো কাৰণে ড্ৰাইভাৰবিলাককো এটা অনুৰোধ যাতে গাড়ীবিলাক অলপ লাহে চলাব পাৰে আৰু গৰু চৰু জীৱ জন্তুও বহুত যায় ন তো অলপ মানুহ অহা যোৱা কৰে অলপ ড্ৰাইভাৰবিলাকেও চাই চিন্তি যাতে গাড়ীখন চলায় যাতে নিজৰো লোকচান নহয় আন দহটাৰো লোকচান নহয় তথাপিও তেনেকৈ চলাই যালে ভাল আৰু নিজৰ কাৰণেও সকলোৰে আমি আহি পাই গ'লোঁ আমাৰ ফিল্ডখন এতিয়াও পোৱা নাই অকণমান যাব লগা আছে ফিল্ডলৈ যোৱা ৰাস্তাটো এদিকে আমি যাম ধুনীয়াকৈ কি লিখা আছে বৈকুণ্ঠ গাঁও নামঘৰ বামুণ গাঁও লংকা এইখানে আমাৰ ফিল্ডখন ধুনীয়াকৈ এয়া এই পনিয়ন খাই থাকে যে
এইখনে আমাৰ ফিল্ডখন এখন 320 মিটাৰকৈ হয় ন ফিল্ডখন এখনত ধুনীয়াকৈ কোনোবা যদি ৰানিং কৰিবলৈ আহে তেনেহ'লে 5 পাক মাৰিলে 1600 11 পাক মাৰিলে 11 পাক 3200 আৰু 17 পাক 5 কিলোমিটাৰ ধুনীয়াকৈ হৈ যায় এইখনতে ফিল্ডত বহুত ৰানিং কৰি পিনে বহুতে চাকৰি পাইছে তো আমিও সেইটো আশা লৈ পিনে ফিল্ডখনত দৌৰিবলৈ আহোঁ আৰু চাকৰি পাওঁ নাপাওঁ এটা এক্সপিৰিয়েঞ্চ হ'ব দৌৰা যাতে মানে জীৱনটোত এনেকুৱা হ'ব বিচাৰোঁ যাতে মানুহে ক'ব নোৱাৰে যে কষ্ট নাই কৰা তো কেনেকৈ পাব মানে পাওঁ নাপাওঁ এইটো পিছৰ কথা কিন্তু কষ্ট কৰাটো কৰিয়ে যাম আমি যিমান দিনলৈকে ভৰিখন চলে কষ্ট কৰিম ব্লগটো সামৰিছোঁ আজিলৈ ইমানতে সমাপ্ত আজিলৈ ইমানখিনিতে পাই